हेलो बंधुসকল আজিৰ যি সাক্ষাৎকাৰত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগত যি কথা হ'ল বা কি কথা বাৰ্তা হৈছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকক জনাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব যেহেতু আপোনালোক নিশ্চয় গম পাইছে আজি যেটো দিছপুৰ প্ৰেছ ক্লাবত যি আপোনাৰ প্ৰেছমেট হ'ল তাতে কি হৈছে আপোনাৰ কি তাত কথা উত্থাপন হৈছিল সেইখিনি কথা নিশ্চয় আপোনালোকে শুনা পাইছে মই যেটো ভিডিঅ' আপলোড কৰিছো চাইছিল নিশ্চয় আপোনালোকে আৰু ইয়াতে আপোনাৰ যি মেইন কথাটো হেবিলাক উত্থাপন কৰিছে নিশ্চয় ইয়াতে যেটো ওভাৰলেপিং ইস্যুটো চৰকাৰে বন্ধ কৰে আপোনাৰ যাতে নট কোৱালিফাইড কেন্দ্ৰৰ কাৰণে যিবিলাকে যোগ্য তেওঁলোকৰ কাৰণে যেটো চৰকাৰে সেকেন্ড যেটো প্ৰভিজনাল মেৰিট লিষ্ট তেনেকুৱা উলিয়ায় আৰু লগতে মাৰ্কছৰ যাতে ব্যৱস্থা কৰে চৰকাৰে মানে যিসকল কেণ্ডিডেটে পাস কৰা বুলি ভাবিছিলে কিন্তু নট কোৱালিফাইড পালে তেওঁলোকৰ কাৰণে যাতে চৰকাৰে মাৰ্কৰ ব্যৱস্থা কৰে যাতে মাৰ্কছ চাব পাৰে এইখিনি কথা তাত ভালদৰে উত্থাপন কৰিছিল আৰু তাৰ পিছত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ লগত যেটো সাক্ষাৎ কৰাৰ পিছত যেটো স্মাৰক পত্ৰ দিয়া হ'ল সেই স্মাৰক পত্ৰত তেখেতসকলে যেটো উল্লেখ কৰিছিল এই কথা মই উল্লেখ আছে ভালদৰে আৰু এই স্মাৰক পত্ৰ দিয়া সময়ত যেহেতু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই ভালদৰে কৈছিল কি আজিৰ যেটো কেবিনেট বৈঠক আছে এই বৈঠকত এই বিষয়ে আলোচনা কৰি আৰু কিবা এটা সিদ্ধান্ত লৈ আপোনালোকক জনাম কিন্তু ইয়াতে যেহেতু আপোনাৰ কেবিনেট বৈঠকটো হৈ গৈছে তাতে আপোনালোকে নিশ্চয় চাইছে বা নিশ্চয় জানে আপোনালোকে আৰু কেবিনেট বৈঠকত কি আলোচনা হৈছে হেইটো আপোনালোক নিশ্চয় জানে ফেসবুকত আপোনালোক পাইছে কিন্তু তাতে আপোনাৰ এই কথাটো উল্লেখ নাই যেটো আপোনালোক যেটো ইয়াতে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক যেটো জনোৱা হ'ল স্মাৰক পত্ৰৰ যোগেদি তাতে কোনো ধৰণৰ কথা যেটো উল্লেখ নাই আজিৰ কেবিনেট বৈঠকত মানে আমি যিবোৰে কষ্ট কৰি এনেকুৱা কাম কৰিলো তাৰ পিছতে যেহেতু আপোনাৰ ইয়াতে যেটো আপোনাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যেনেকৈ কৈছিলে যে এই বিষয়ে আজিৰ কেবিনেটত আলোচনা কৰিম তাতে কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু ইয়াক লৈ যেহেতু আপোনালোকে ভাবি আছিলে যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কিবা কৈছে নেকি তেনেকুৱা আপোনালোকে শুনিবলৈ চেষ্টা কৰিছে আৰু মোকো যেহেতু কমেন্ট কৰিছে আপোনালোকে যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কি কথা ক'লে নিশ্চয় জনাব সেইখিনি কথা আপোনালোকক জনাই দিলো আৰু পিছৰ পৰ্যায়ত যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কি সিদ্ধান্ত লয় হেইটো নিশ্চয় আপোনালোকক জনাম আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ